Alright, what's up everybody? So boy, Subham Desert की खबर तुम्हालोकर आशा करो সকলোৱে ভাল আছা আৰু আজি ৰথ যাত্ৰা হয় আমাৰ ইয়াত মানে চিনামাৰাত কৈ এটা জাগা আছে গাঁও হয় সো তাত মানে ধুনিয়াকে ৰথ যাত্ৰা মানে সেলিব্ৰেশন কৰে সো তাত যাম তাত মন্দিৰটো বহুত ধুনিয়া মানে ক'ব গলে মানে এতিয়া মই নকম ব্লগত থাকা আৰু উইদাউট স্লিপ কৰি পুৰা ব্লগ চোৱা এতিয়া মানে মই জাস্ট ওলাই আছো মাও ৰেডি হৈ গৈছে ওলাই অলপ সিনেমেটিক কেটামান শট দেখাম তাপছ মানে জুৱাটো তাৰ পিছত আফটাৰ তাত কন্টেন্টটো দিম ওভাৰঅল একচুয়ালি জগন্নাথ মন্দিৰটো মানে কেনেকা আৰু একচুয়ালি এই ৰাজযাত্ৰা যে ৰথযাত্ৰা মানে কেনেকা কনসেপ্টত মানে পূজাটো সেলিব্ৰেট কৰা হয় সো ইয়া আগত গৈ ব্লগটো কন্টিনিউ কৰো So guys, এতিয়া বৰ্তমান তোমালোকে জনেকা চাই আছে এটো পুখুৰীয়া তেল দিফু হয় ইয়াৰ পৰা এটো ৰামদেৱ বাবা মন্দিৰ মই এটা ব্লগছ বনাইছো এটো মানে আগত এটা ব্লগছ ড্ৰপ কৰি এটো ৰামদেৱ বাবা মন্দিৰ জুন মৰিয়ানি এণ্ড যোৰহাট ডিস্ট্ৰিক্ট হয় গম পাই ইয়াতে বহুত ধুনিয়া মন্দিৰটো এতিয়া আমি গৈ আছো জগন্নাথ মন্দিৰ জনেকা মই ব্লগছ ইন্ট্ৰোত কৈ আছিলো সো এতিয়া ইয়াৰ পৰা এপ্ৰক্স 3 কিলোমিটাৰ হ'ব ইয়াৰ পৰা জগন্নাথ যিটো মন্দিৰ এটো একচুয়ালি লোকেশনটো হ'ল চিনামাৰা সো তাত গৈ ওভাৰঅল কন্টেন্টটো দি আছো সো ইয়া Alright, তোমালোকে যেনেকৈ চাও পাইছে যে আমি চিনামাৰা সোমাইছো চিনামাৰা যেটো গাঠালি যেটো আগত মানে পাম আৰু গাঠালি আৰু চিনামাৰা কলেজ সো তোমালোকে চাইছে ইমান ৰিক্সা বনাইছে উইথ সেফটি হেলমেট ভিডিঅ' পিন্ধিছো ভিডিঅ' বনা হেলমেট পিন্ধি ৰাখিলে যদি ইনচিডেণ্ট হয় তো হেলমেটত কি কৰিব পাৰিবা সো ইয়াৰ আগতো কণ্টিনিউ কৰিছো সো গাইজ এতিয়া বৰ্তমান আমি চিনামাৰাত আছো যেনেকৈ চাইছে মা আছে এতিয়া আমি অন্দা গৈ আছো ৰুটত জগন্নাথ মন্দিৰ যাবলৈ সো তাত গৈ অলপ চিনেমেটিক শ্বট চাই চাম সো প্লিজ ইমান চোৱা ৰিক্সত কৰি আছো ব্লগটো ইমান
কষ্ট কৰি আছোঁ ইমান ৰ'দত চাই আছোঁ। চ' প্লিজ ছাপোৰ্ট কৰিবা আৰু ভাল লাগিলে কণ্টেণ্টটো শ্বেয়াৰ কৰিবা। আৰু আগত আৰু চিনেমেটিক শ্বট দেখাই আছোঁ। চ' ইয়া এতিয়া বৰ্তমান আমি যেনেকৈ চাই আছা এইটো মছজিদৰ অপজিট চাইডত এইটো গেটটো চাইছা, গেটটোৰ ওচৰত এইটো যে চাইছা এইটো হ'ল মহাদেৱৰ মন্দিৰ, এইটো বটগছ, ইয়াত সৰু সৰু এটা লিংগ আছে। আৰু ইপিনে এইটো হ'ল গোস্বামী নগৰ বুলি এইটো এৰিয়াটো। এইপিনে চিধা গ'লে যিটো জগন্নাথ মন্দিৰ যে মই কৈছোঁ ৰথ যাত্ৰা হয়, ইপিনে চিধা মৰিয়নিৰ পৰা চিধা আহি লেফ্ট চাইডত সোমাই এইটো মছজিদটো চাইছা, মছজিদটো অপজিট চাইডত ইয়াত এইটো যে গোস্বামী নগৰ বুলি ইয়াত চিধা গৈ তুমি লেফ্ট চাইডত পাবা জগন্নাথ মন্দিৰ। চ' আগত যাওঁ আৰু তাত গৈ অভাৰঅল কণ্টেণ্টটো আৰু ভালকৈ দি আছে। চ' ইয়াত বাইকত পচিবল নহয়, তাত জেগাটো যেনেকৈ চাই আছে তোমালোকে চোৱা, জেগাটো বহুত অৱস্থা নাইকিয়া হৈ আছে। এতিয়া ইয়াত মই ভাবিলোঁ চিনেমেটিক ল'ম, ৰিক্স লৈ লাভ নাই। আগত যেনেকৈ তোমালোকে চাই আছা এইটো হ'ল এইটো যে চূড়াটো, এইটো হ'ল জগন্নাথ মন্দিৰ আৰু এটাৰ ওচৰত ৰাইজৰ হনুমানজীৰ এটা ধুনীয়া এটা আছে। চ' আগত গৈ কণ্টিনিউ কৰি আছোঁ। অলৰাইট চ' গাইজ যেনেকৈ তোমালোকে চাই আছা এইটো জগন্নাথ মন্দিৰ। এতিয়া বৰ্তমান ৰথটো লৈ যোৰহাটৰ সন্মুখীন হ'ল, এতিয়া ৰাজাবাৰী পাই আছে। চ' তাত যাম। এতিয়া বৰ্তমান মায়ে মুখটো ধোৱাৰ পাছত তাত এইটো কৰাৰ পাছত অলপ সেৱাটো কৰি তাৰপিছত ডাইৰেক্ট ৰজাবাৰী কিন্তু প্লেনিং আছে এতিয়া আকৌ আনপ্লেন হৈ আছে প্লেনিং। ইয়াতে ৰথটো যাই কৰিম চ' ইয়াত অলপ সেৱাটো কৰি তাত ডাইৰেক্ট যাম ৰজাবাৰী। আগতে মন্দিৰটো টোটেল অভাৰঅল এক্সপ্ল'ৰ যিটো কৰিছিলোঁ মই কৰিম।
पंडित जी ये मंदिर के बारे में कुछ बोल सकेंगे क्या? मतलब मैं यूट्यूब का एक चैनल है मेरा ब्लॉगिंग का, मतलब ये कब बनाया क्या है भाई? क्या इसका ये मंदिर के बारे में कुछ बोल सकेंगे? मतलब मेरा ये यूट्यूब का चैनल है ब्लॉगिंग का, सो ये कब बनाया एंड डिटेल थोड़ा दे सकेंगे आप? हाँ हाँ बोलिए। ये मतलब बेसिकली ये कब बनाया था ये जो जगन्नाथ मंदिर? 2009 को स्टार्ट हुआ था ये। अच्छा, आज का दिन ही ये मतलब स्टार्ट किया था क्या? ये 5 साल हो गया। आज लगा क्या ना? आज जगन्नाथ मंदिर का आज मतलब रथ यात्रा में ओपनिंग किया था। अच्छा, और वो मार्च 23 तारीख को हुआ था। मार्च 23। ओके, उसके 5 साल पहले। ओके, उसके बाद इसमें तो एक लोहा भी नहीं है। एक लोहा भी नहीं है ना? सो गाइस তোমালোকক কৈ আছো এইটো মন্দিৰটো যে বনাইছে ওভাৰঅল চাইছা, সো এইটোত এটাও মানে মেটেল ইউজ নাই কৰা, সো ৰড নাই একো মানে ইটো নাই, অকল ইটত নাই। ওকে, আৰু চিমেণ্টটো আছে, চিমেণ্টটো ইটা আৰু মানে মেটেল ইউজ নাই কৰা ন? ओके, আৰু মানে और कुछ बोल सकेंगे क्या? मतलब बेसिकली ये जो जगन्नाथ मंदिर बहुत कोई मतलब पता है जगन्नाथ मंदिर क्या होता है? मतलब एक कौन सा मतलब पुरी का है, मेन मंदिर पुरी का है ना? अच्छा जैसे पुरी अच्छा अच्छा, हाँ यहाँ में मान लीजिए आपका ये हम लोग जितना यहाँ में पाइप मिस्त्री है, ओके, वो लोग और भी बहुत आदमी इसमें जुड़ा हुआ है, तो लोग का सहायता से ये बना हुआ है। মানে পুৰী মেইন এইটো মানে এইটো তোমালোকক কৈ আছো, এইটো মেইন হ'ল পুৰীত যিটো জগন্নাথ যিটো ঠাকুৰটো বিৰাজমান হয় তাৰ পৰা এই জগা দগাত বনাইছে। এইটো যেনেকা মৰেনী আৰু যোৰহাটতো আছে, মানে মেইন এইটো बेसिकली ये मतलब पुरी में है। अच्छा, सो इतना ही ना, और तो कुछ नहीं। सो या तुम्हारा इमानटो डिटेलिंग दिलू। सो I hope you guys enjoyed the video. If you did, then make sure subscribe to my YouTube channel, and I will see you soon in the next video. Till then, stay safe. So, joy ako.